নমস্কাৰ বন্ধু বান্ধৱী হয় কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল আজি আপোনালোকৰ মোৰ নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ তেনেহ'লে চাওক আজি কি হৈ আছে কি হৈ থকা নাই আমাৰ ঘৰতে এটা সৰুকৈ পাৰ্টি আয়োজন কৰা হৈছে 31ৰ বিষয়ে আপোনালোকে এবাৰ চাওক কিমান কোনে কি আয়োজন কৰি আছে এবাৰ চাই দিয়ক ধনী এক্সপিৰিয়েঞ্চ কওক কেনেকুৱা লাগিছে কিমানটা মানুহৰ খানা বনাইছে আপুনি কৈ দিয়ক 20টা মানুহৰ খানা বনাইছে কি বনাইছে মাছ মাংস কণী এনে এনে বকিছে একো নাই সঁচা কথা কৈছোঁ মাংস আছে আৰু ৰঙালাও ভাজি আছে মাটি দালি আছে চাউল আছে ইমানখিনিয়ে আৰু চালাড অলপ হ'ব ইমানে আৰু বেছি বৰ বিশেষ একো নাই হয়নে হয় হয় এনে এনে নহয় বাৰু তথাপিও ব্লগ বুলি কোৱাৰ কাৰণে তেওঁ তাৰমানে অকণমান কৰিছে আৰু যিহেতু মৰম কৰে ন মোক হয়নে আজি 31ৰ বিষয়ে কিবা ক'বনে আজি যে বছৰৰ শেষ দিন কি ক'ম এতিয়া আজি যিহেতু 31 আৰু এখন কাপোৰ নাপাম ভালে আৰু কৈ নাই কা আৰু অহা নতুন বছৰ কাইলৈ বাৰু ষ্টাৰ্ট হ'বই নতুন বছৰ কাৰণে শুভেচ্ছা থাকিলে অঁ গোটেই বছৰবিলাক যাতে এনেকৈয়ে যায় আৰু বছৰ বিদায় ক্ষণটোতো আৰু ভালকৈ খেদিলোঁ আজি কিন্তু অহা বছৰটো যাতে ভাল হয় সকলোৰে কাৰণে সেইটোতো আমাৰ কামনা চবৰে মংগল হওক অহা বছৰত বোলে দাম বৃদ্ধি হ'ব এইটো গম পাইছে নাই টিভিত দি আছে বাৰু বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা অন্যান্য সামগ্ৰীবিলাকৰ ওপৰতো মূল্য বৃদ্ধি হ'ব বুলি সংবাদ বাধ্যতা কৈ আছে বাৰু দিয়ক কৰোণা আহিব বুলি শুনি আছোঁ যাতে সেইখিনি নাহে সকলোৱে যেনে ভালে কুশলে থাকে নতুন বছৰ শুভেচ্ছা আপোনাৰ ফালতো সম্পূৰ্ণ অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা আমাৰ গোটৰ ফালৰ পৰা আমি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে সকলোৰে যাতে দিনবোৰ ভালে যায় অহা বছৰ আগন্তুক দিনবোৰ যাতে কাৰো অমংগল নহয় যাতে সুখে শান্তিয়ে সকলোৱে কটাব পাৰে ইমানখিনি আমাৰ মই চকলেট কিনি আনিলোঁ কৈ দিয়া মই চকলেট কিনি আনি খাই আছোঁ কোৱা কোৱা পাপাৰ লগত 1 জানুৱাৰী চাই আহিলোঁগৈ পিকনিক খাই আছে নহয় কোৱা মই গৈছিলোঁ কোৱা আৰু দোকানৰ পৰা কি আনিলা কৈ দিয়া দেখুৱাই দিয়া এয়া চকলেট আৰু এইসোপা দেখুৱাই দিয়া এইসোপা আনিলোঁ চিপছ আনিলোঁ চকলেট আনিছোঁ বহুত আনিছোঁ কোৱা বহুত আনিছা মোক দিবানে অঁ বা মোক দিবানে তোমাক সুধিছোঁ মই মোক দিবানে কোৱা সেই তেৰিকা মোক দিবানে নাই দিবা মোক দিবানে নিদিয়া মোক নিদিয়া নিদিলে আমাৰ ছোৱালীজনী ভাল ছোৱালী ন পাপা দেখিছা এফালে চোৱা দেহাই মোক দি দিছে চকলেট এটা নিদিয়ে অকণমান যি কি নহওক যোৱাকালি ভিডিঅ'টো মোৰ আধৰুৱা হৈ থাকিলে আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমান বেছি দীঘলীয়া কৈ নাথাকোঁ আজি 1 জানুৱাৰী হ'ল আৰু 1 জানুৱাৰী যিহেতু নতুন বছৰৰ সকলোলৈকে অসমবাসী যিমান ৰাইজ আছে সকলোলৈকে নৱবৰ্ষ আমাৰ পৰিয়ালটোৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে যাতে এই নতুন বছৰটো ভালে যায় ভালে কুশলে যাতে সকলোখিনি যিমানবিলাক ধৰক আহি আছে কোৱা মতে COVID-19 আহি আছে বা মূল্য বৃদ্ধি হৈ আছে সকলোবোৰ যেন এতিয়া যিদৰে আছে সেনেদৰে থাকক সকলোৱে যেন জীৱনটো সুখৰ হৈ চলক কাৰণ মূল্য বৃদ্ধি হ'লে মানুহৰ জীৱনত বহুতো সমস্যা আহি যায় গতিকে নতুন বছৰটো ভালে ভালে যোৱাটোৱে কামনা কৰোঁ আৰু যোৱাসকলটো গুচিয়ে গ'ল যি গ'ল আৰু সেয়া বাৰু ঘূৰি নাহে কিন্তু অহাখিনি যি আহিছে সেয়া যাতে ভালে আহক তাৰে কামনা নিউ ইয়েৰ কোৱা হেপী নিউ ইয়েৰ কৈ দিয়া এইবিলাক চাই কোৱা আকৌ কোৱা মোৰ বন্ধু বান্ধৱী সোপা কোৱা তাই বন্ধু বান্ধৱী সেইখিনিলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল নতুন বছৰ
বছৰটো সকলোলৈ ভালে কুশলে আহক, ভালে যাওক তাই কামনা কৰিলোঁ। আমাৰ পৰিয়ালৰ পৰা সেইটোৱে থাকিব। নতুন বছৰটোৰ মাজতে সুখৰ হয়, সুখ সমৃদ্ধি যাতে ঠিকে থাকে নতুন বছৰটো যাতে ভালকৈ যায় তাকে কৈছে। তাই কামনাৰে বিশেষকৈ ৰাতিপুৱাৰ পৰা মই অলপমানো সময় নাপালোঁ। ৰাতিপুৱাৰ পৰা অলপ শুই উঠোঁতেও দেৰি হ'ল। তাৰপাছতে কাপোৰ কানি ধুই কৰি লৈ ল'ৰা ছোৱালী থকাৰ কথা জানেই সকলোৱে। ইমানখিনি গোটেইখিনি কাম কৰি ধৰি আজৰি মেলি হোৱালৈকে মোৰ 11:30 বাজি গুচি গ'লগৈ। তাৰপাছত মিষ্টাৰে অলপমান হেল্প কৰি দিলে বাৰু ভাত পানী বনোৱাৰ ক্ষেত্ৰত। তাৰপিছত ছোৱালীজনীটো ৰাখিবই লাগিলে। তেনেকৈয়ে কামখিনি অলপমান আগবাঢ়িলোঁ। তাৰপিছতে ভাবিলোঁ ভাটিবেলা সময়ত অলপমান আজৰি পাই অলপ সময় বহিলোঁ। ভিডিঅ' কৰা আৰু নহ'লে যিহেতু ছোৱালীজনীও শুই থাকিল, তাইৰ লগতো থাকিব লগা হয়। তাইৰ লগত বিশেষকৈ ব্যস্ত হৈ থাকিব লগা হয়, যিহেতু সৰু ছোৱালী তাই 2 বছৰ 3 মাহ কমপ্লিট হৈ গৈছে তাই। গতিকে সেইটো কাৰণে মানে তাইক এৰিব নোৱাৰোঁ বিশেষকৈ। সেইবাবে মোৰ ভিডিঅ'বিলাক কণ্টিনিউ নহয়, অলপ স্কিপ কৰি এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰোঁ। যি কি নহওক তথাপিও মাজতে যিহেতু মই ভাল পাওঁ বা ভাল লাগিছে মোৰ এনেকৈ কৰি বা আপোনালোকৰ লগত শ্বেয়াৰ কৰি কি কৰোঁ কি নকৰোঁ সেইখিনি গোটেইখিনি আপোনালোকৰ লগত থাকিও ভাল লাগে। সেইকাৰণে ভাবোঁ অলপমান দি দিওঁ, এনেকৈয়ে সময় মিলাই কৰি লৈ কথা চথাকে পাতোঁ, ভাল লাগিব মনৰ কথা কিছুমান ভাবিছোঁ। লাহে কেতিয়াবা মনৰ কথাও অলপমান পাতিম। যিমান দূৰ পাৰোঁ সিমানখিনি আগবাঢ়িবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ আগবাঢ়িও ভাল লাগিব, কামবিলাক কৰিবলৈও ভাল লাগিব আৰু যিমান পাৰোঁ সিমানখিনি ভাল কৰিবলৈ চেষ্টা কৰিম। কাৰণ মই জানো যে মোৰ ভিডিঅ' কোৱালিটিটো ইমান বেছি ভাল হোৱা নাই, কাৰণ মই মোবাইলটো ইমান বিশেষকৈ ভাল নহয়। মোৰ কেমেৰা মানে ছোৱালীয়ে পেলাই কেমেৰাটো ইমান ভাল নহৈছেগৈ, সেইটো কাৰণে। গতিকে যি হওক যেনেকৈয়ে হয় তেনেকৈয়ে বাৰু ভাল বুলিয়ে ভাবিছোঁ। আৰু ইমান বেছি আজি ভাবিছোঁ ভিডিঅ'টো ইমান বেছি দীঘলীয়া নকৰোঁ, কাৰণ চাওঁ কিমান দূৰলৈ পাওঁ কৰি নিবলৈ। যিহেতু 31ষ্টতে আৰম্ভ কৰি আজি আপোনাৰ ধৰক জানুৱাৰী 1 পালেহি। গতিকে নতুন বছৰ যিহেতু শুভেচ্ছা বাৰে যাচিছোঁ সকলোৰে দিনবোৰ যাতে ভালে যায়, কাৰো যাতে জীৱনত অকণমানো যাতে অপায় অমংগলে দেখা নিদিয়ে, সকলোৱে যেন সুখে শান্তিৰে যেন আজিৰ ৰাতিটো কটায়। যিহেতু প্ৰথম দিনটো বছৰৰ যদি প্ৰথম দিনটো ভালে যায় আপোনাৰ প্ৰত্যেক দিনেই ভালে যাব। কাৰণ প্ৰথম দিনটোৰ নিচিনা আপোনাৰ যিদৰে খেদায় তাৰ লগত অলপমান হ'লেও ধৰক বাকীকেইটা দিন প্ৰভাৱ পৰেগৈ। কাৰণ আৰম্ভণি ভাল হ'লে শেষৰখিনি নিশ্চয় ভাল হ'ব, বা শেষৰখিনি ভাল হ'লে নিশ্চয় আৰম্ভণি ভাল হ'ব। সেয়ে গতিকে সিমানখিনিয়ে ক'ব লগা। গতিকে সকলোৰে যাতে আজিৰ দিনটো ভালে কুশলে যায়, কোনেও যাতে মদ ভাং খাই অভদ্ৰামি নকৰে, সেইখিনিয়ে মোৰ কামনা। কাৰণ যিহেতু কিছুমান মানুহ আছে ন, মদ ভাং খাই কৰিলে অলপমান ধৰক ঘৰখনত খেলি মেলি সৃষ্টি কৰে ন। গতিকে সেইখিনি যাতে নকৰি নিজৰ গৃহিণীজনীক অলপমান সময় দিয়ক, তেওঁলোকৰো ভাল লাগে। আপোনালোকে আজি এনজয় কৰিছে, ঘূৰিছে ফুৰিছে, কিন্তু সেইখিনিতো ঠিকেই আছে, আপোনাৰ মিছেছ বা বাধা দিয়া নাই ন। কিন্তু কিছুমানে ধৰক কেনেকৈ ঘূৰি পকি যায়, আহি খাই বৈ আহি আজি যিহেতু আমি 1 জানুৱাৰী, এই জানুৱাৰীৰ দিনটোতে বহুতে পিকনিক খাই কৰি আহি অলপমান ঘৰত খেলি মেলি সৃষ্টি কৰে। গতিকে সেইখিনি খেলি মেলি সৃষ্টি নকৰি আপোনালোকে পৰাপক্ষত ঘৰখনক শান্তিত ৰাখিবলৈ চেষ্টা কৰক। চাব ঘৰখন যদি শান্তিত থাকে সকলোখিনিয়ে শান্তিত থাকিব। সেইকাৰণে এইখিনিয়ে মোৰ ক'বলগীয়া। হয়তো মোৰ ক'বলগীয়াখিনি অকণ লং হ'ল বা ক'ব নলগীয়াখিনিও ক'লোঁ। ঘৰখন সুখে ৰাখিবলৈ হ'লে নিজেও অলপমান কেয়াৰ ল'ব লাগিব। কাৰণ এজনৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব এখন ঘৰ চলিবলৈ, দুজনৰ ওপৰত ডিপেণ্ড কৰে এখন ঘৰ চলে। কাৰণ দুইজনৰে সমান বুজাবুজি থাকিব লাগিব, তেতিয়াহে এখন ঘৰ চলে, সংসাৰ চলিব লাগিব। গতিকে সংসাৰখন অকল এজনৰে যে দায়িত্ব সেইটো নহয়, দুইজনৰে সমানে দায়িত্ব থাকে। নিজৰ সংসাৰখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দুইজনৰে সমানে অৰিহণা লাগে। গতিকে সমানে দুইজনে সম্পৰ্কটো বচাই ৰাখিবলৈ দুইজনে সিমানখিনি কষ্টও কৰিব লাগিব, সিমানখিনি বুজিব লাগিব, সিমানখিনি আণ্ডাৰষ্টেণ্ড থাকিবই লাগিব। সেইখিনিয়ে মোৰ ক'ব লগা। বাৰু বাকী চাই থাকক আজি 1 জানুৱাৰী ৰাতিটো কি হয় আপোনালোকক দেখাই থাকিম বাৰু। এতিয়া খানা পিনা খাবলৈ বহি লৈছোঁ। 1 জানুৱাৰী খানা মিষ্টাৰ খাই দিলে। কি আছে কোৱা? আজি আছে বিলাহী মাছ, আকৌ তোমাৰ এইটো কি দেখাই দিয়া পিঁয়াজ নলা,
ভাজি আলু ভাজি মাছৰ পিটিকা মানে পেটুকাৰ লগত মানে ভাত দি জলকীয়া জ্বালা দি টেষ্টি বহুত ভাল হৈছে খানা পিনা বহুত ভাল হৈছে আৰু আমি আজি খাই লওঁ খানা পিনা আপোনালোকে চাই থাকক লোভ নলগাব লোভ লাগিলে কৈ দিব লোভ লাগিলে কৈ তেওঁ দি দিব তোমাৰ কথা দিবা তোমাৰ ফালৰ পৰা দিবা মোৰ ফালৰ পৰা দি দিম কেইটামান দি দিব কেইটামান আজি কি নহওক আমি বাৰু আজি 1 জানুৱাৰী খানাটো এনেকৈয়ে কৰিলোঁ থুলমূলভাৱে যি হ'লেও কিবা কয় আমি এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যোৱাকালিৰ পৰা মই আজিলৈকে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ এতিয়া কণ্টিনিউ কৰিলোঁ আৰু 2টা ভিডিঅ' মিলাই এটা ভিডিঅ' কৰিলোঁ কিন্তু তথাপিও যিমানখিনি পাৰিলোঁ সিমানখিনি দেখুৱালোঁ যি হ'লেও এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব যাতে মই আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পায় ইমান সময় ভিডিঅ'টো যে ধৈৰ্য সহকাৰে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ শেষত পুনৰবাৰ নতুন বছৰৰ 2023 বৰ্ষৰ শুভ আৰম্ভণি হওক সকলোলৈকে শুভেচ্ছা আছে গতিকে ধন্যবাদ হেভি হ'বৰ কাৰণে চেষ্টা কৰক সকলোৱে যাতে সুখে শান্তিয়ে বছৰটো শেষ কৰে